এতিয়া কালি যিখন লিষ্ট ওলালে তাত আপোনাৰ নামটো ক'ৰবাত আপুনি বিচাৰিছিলে নেকি থকাটো? নাই, মই বিচৰা নাই। যদি দিলেহেঁতেন মই ল'লোহেঁতেন, কিন্তু মই বিচৰা নাই। ব্যক্তিগতভাৱে গৌৰৱ গগৈক আপুনি জানে, গৌৰৱ গগৈ কেনেকুৱা এগৰাকী ব্যক্তি, সেই ফালৰ পৰা আপোনাৰ মতামত কি? আচলতে চাবলৈ গ'লে গৌৰৱ গগৈৰ লগত মই ইমান ঘনিষ্ঠ নহয়। গতিকে এতিয়া নতুন এগৰাকী দায়িত্ব দিছে গৌৰৱ গগৈক, যাৰ ওপৰত আস্থা আছে, ৰাইজৰ আস্থা আছে। আপুনি ভাবেনে যে গৌৰৱ গগৈয়ে ভূপেন কুমাৰ বৰাই নোৱাৰিব পৰা কামখিনি বা তেওঁ সেই দলটোক শৃংখলাবদ্ধভাৱে লৈ যাব পৰাকৈ আপুনি ভাবেনে? এটা দল যেতিয়া গঠন কৰা হয়, খুব ভাল উদ্দেশ্য লৈয়ে গঠন কৰা হয়। কংগ্ৰেছেই হওক, বিজেপিয়ে হওক, ATPয়ে হওক, CPIMয়ে হওক, কিন্তু মানুহখিনি ভাল হ'ব লাগিব। পিছলৈ মানুহবিলাক ভাল হ'লে সেই দলটোৰ ভাৱমূৰ্তিটো ভাল হয়। ভাল মানুহ থাকিবলৈ কাৰণে সেই পৰিৱেশটো থাকিব লাগিব। পৰিৱেশটো নাথাকিলে এতিয়া থকাত অসুবিধা হৈ যায়। কালি যেতিয়া আপুনি পদত্যাগ পত্ৰখন দিলে, তেওঁলোকে তেতিয়া পোনচাতে একচেপ্ট কৰিছে? জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে ৰিথিংক কৰিবলৈ, অলপ আগতে ফোনো কৰিছিলে তেখেতে। মোৰ বন্ধু বান্ধৱ, মোৰ শুভাকাংক্ষী, মোৰ ফেমিলি মানুহ চবেই ভাল পাইছে। কৈছে তুমি বহুদিন দিলা আৰু হ'ব আৰু দিয়া, আৰু নালাগে কৰিবলৈ, তোমাৰ নিজৰ কাম কৰা, তাতে তোমাৰ ৱৰ্ডটো বেছি পাবা, এনেকৈ বুলিহে মোক চবেই কৈছে। মই সেইকাৰণে আচৰিত হৈছোঁ। কালি যিখন লিষ্ট ওলালে বা গৌৰৱ গগৈ, এই গোটেইবোৰ সামৰি পেলাই আপুনি কি মতামত প্ৰকাশ কৰিব? মই ভাবোঁ যে যদি আপুনি আকৌ ভৱিষ্যতলৈ কেনেবাকৈ আকৌ কংগ্ৰেছলৈ যদি আপোনাক যদি অফাৰ দিয়ে যে আপোনাক ভাল এটা পদক্ষেপ দিয়া হ'ব বা পদ এটা দিয়া হ'ব, গতিকে আপুনি উভতি যাব নেকি? মই এইটোৱে ইয়াতে ক'ব খুজিছোঁ যে কালি পদত্যাগ কৰাৰ পাছত আপোনালৈ অন্য দলৰ পৰা কিবা ফোন কল কিবা আহিছে? নমস্কাৰ, মই ৰাণা গগৈ, আপুনি চাইছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। এফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত নতুন সভাপতি গৌৰৱ গগৈ, আৰু আনফালে দেখিবলৈ পোৱা গৈছিল তাৰ 2 ঘণ্টাৰ পাছতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ববিতা বাইদেউ। আৰু ববিতা বাইদেউ পদত্যাগ কৰাৰ পাছতে এক মুখ্যম আঘাত কংগ্ৰেছত, আৰু তাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত বিশেষকৈ কংগ্ৰেছত এক চৰ্চা হৈছিল। আমি তাৰ কাৰণ বিচাৰি আজি ববিতা বাইদেউৰ কাষলৈ আহিছোঁ। ববিতা বাইদেউ নমস্কাৰ। কালি যি এক পদত্যাগ, তাৰ পাছতে ৰাজনৈতিক জগতত বিশেষ চৰ্চা, প্ৰতিক্ৰিয়া কি আৰু কিহৰ কাৰণে? আজি বহুদিনৰ পৰাই মই ভাবি আছিলোঁ যে ৰাজনীতি এৰিম বুলি, আৰু ঘৰতো চৰ্চা কৰি আছোঁ, বন্ধু বান্ধৱৰ লগতো চৰ্চা কৰিছোঁ, শুভাকাংক্ষীৰ লগতো। এপ্ৰিল মাহত মই ভূপেন বৰা ডাঙৰীয়াকো কৈছিলোঁ যে মই আৰু কৰিবলৈ মন নাই, আৰু মই এনেকুৱা আহিছে। তেওঁ কৈছে অলপ দিন থাকক, পঞ্চায়ত ইলেকশ্যন আহিছে। পঞ্চায়ত ইলেকশ্যন আহি গ'ল। তাৰপিছত তেওঁ ক'লে যে এটা কমিটি গঠন কৰি দিছোঁ, আপুনি সেইটো অলপ প্ৰতিবেদনটো কৰি দিব। পৱন সিং হাটোৱা ডাঙৰীয়া চেয়াৰমেন আছে, RP শৰ্মা ডাঙৰীয়া মেম্বাৰ আছে, আৰু অকণমান সেইটো কৰি দিয়ক। আৰু তো মই সেইকাৰণে সেইটো ৰৈ দিলোঁ। আৰু প্ৰতিবেদনখন কৰোঁতে আমি বহুত কমপ্লেইন পাইছিলোঁ গোটেই অসমৰ পৰা, বহুত চালি জাৰি চাই আমি কিছুমান ছাজেশ্যনছ দিছোঁ পাৰ্টিটো আগবঢ়াই নিবলৈ কাৰণে কি কৰিব লাগে। তাত এটা বিশেষ কথা আমি লিখিছোঁ যে যিবিলাক এপইণ্টমেণ্টছ হয়, সেই এপইণ্টমেণ্টবিলাক যাতে মেৰিটত হয়, যাৰ কণ্ট্ৰিবিউশ্যন আছে পাৰ্টিত, যাৰ কৰ্মদক্ষতা আছে, ইণ্টিগ্ৰিটি আছে, অনেষ্টি আছে, তেনেকুৱা মানুহক যাতে ভাল ভাল পদবীত দিয়া হয়। কাৰণ যেতিয়া আমি মানুহৰ ওচৰলৈ যাওঁ, ভোটাৰৰ ওচৰলৈ, কাৰণ যিমানেই তৃণমূল পৰ্যায়লৈ যায়, সিমানেই মানুহখিনি ভোটাৰৰ ওচৰত কাষ চাপে। তেখেতসকলে আমাৰ ফেচ অফ দ্য পাৰ্টি, আৰু তেখেতসকলৰ ভাৱমূৰ্তি যদি বেয়া হয়, তেতিয়াহ'লে মানুহে আমাৰ প্ৰতি ওপৰত আস্থা কেনেকৈ দিব? গতিকে সেইটো খুব ইম্পৰ্টেণ্ট এটা কথা বুলি মই ভাবোঁ, আৰু সেইটোত গুৰুত্ব দি পেলাই আমি প্ৰতিবেদনখন দিছিলোঁ। আৰু সেইকাৰণে মই ভাবিলোঁ, যিহেতু নতুন টীম এটা হৈছে, সেই নতুন টীমে যাতে এই কামটো কৰে নে নকৰে সেইটো মই চাব খুজিছিলোঁ। কাৰণ আগতে আমি বহুত প্ৰতিবেদন দিওঁ, কিছুমান ক্ষেত্ৰত দিওঁ, সেইবোৰ কোনো ধৰণৰ কাম চাম নহয়, ফলপ্ৰসূ নহয়। আৰু মই বিচৰা নাছিলোঁ যে আমাৰ এই প্ৰতিবেদনখনো মানে এনভেলপৰ মাজত সোমাই পেলাই হেৰাই নাযায়, আৰু ইমেইলৰ ইনবক্সৰ আৰ্কাইভত গুচি নাযায়। সেইকাৰণে মানে মই ভাবিছোঁ যে দূৰৰ পৰাই নিৰীক্ষণ কৰোঁচোন, কাৰণ যিসকল গ্ৰাছৰুটৰ ৱৰ্কাৰ্ছ আছে আমাক ফোন কৰে সদায়, হাটোৱা ডাঙৰীয়াক কৰে, RP শৰ্মা ডাঙৰীয়াক কৰে, মোক কৰে, কেতিয়া হ'ব, কি হ'ব আমাৰ। কাৰণ প্ৰত্যেক গাঁৱতে এজন কংগ্ৰেছী আছে এতিয়াও। গতিকে তেওঁলোকৰ বহুত আশা যে ভাল মানুহ আগবাঢ়ি আহক, আৰু তেওঁলোকে আমাক চাই পেলাই কয় যে আপোনালোকে আছে যেতিয়া কিবা এটা হ'ব বুলি ভাবে। সেই ক্ৰেডিবিলিটিটো আমাৰ এতিয়ালৈকে আছে বুলি ময়ো ভাবোঁ, আৰু ক্ৰেডিবিলিটিটো নাইকিয়া হোৱাটো মই নিবিচাৰোঁ।
আৰু যদি সেইটো ইমপ্লিমেণ্ট নহয় তেতিয়াহ'লে ক্ৰেডিবিলিটি আমাৰে নাথাকিব আমিনো দিলোঁ কিন্তু আমাৰ কথা নুশুনিলে দেখোন এনেকুৱা হ'ব কংগ্ৰেছৰ ভিতৰচৰাত অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচৰাত প্ৰায় লবি কেন্দ্ৰিক এটা ৰাজনীতি লবি বুলিয়ে নহয় মানে এনেকুৱা ধৰণৰ প্ৰতিবেদনবিলাক সাধাৰণতে তেওঁলোকে কেতিয়াবা কৰে কিন্তু বস্তুটো ৰিজাল্টটো নাপায়গৈ মই নিজে পাইছোঁ ডিচিপ্লিনাৰী একশ্যন কমিটি কোচেয়াৰ হওঁতে এনেকুৱা ধৰণৰ কিছুমান গতিকে তেনেকুৱা ধৰণৰবিলাক মানে মোৰ মনত অলপ লাগি আছিলে যে মই এইবিলাক কষ্ট কৰি আমি কৰোঁ কিন্তু তাৰ কিন্তু ৰিজাল্ট নাপাওঁ পাৰ্টিটোক মানে ভাল কৰিবৰ কাৰণে ৰিজাল্টটো নাপাওঁ সেইকাৰণে মই ভাবিলোঁ এই প্ৰতিবেদনখন দি চাওঁচোন দি পেলাই মই দূৰৰ পৰা চাওঁ মানে আপুনি খুব অসন্তুষ্ট হৈ আছিলে আৰু কালি যেতিয়া আপুনি পদত্যাগ পত্ৰখন দিলে তেওঁলোকে তেতিয়া পুনচাতে একচেপ্ট কৰিছেনে জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে ৰিথিংক কৰিবলৈ অলপ আগতে ফোনো কৰিছিলে তেখেতে সকলোৱে মোক ৰিথিংক কৰিবলৈ কৈছে কিন্তু আশ্চৰ্যৰ কথা যে মোৰ বন্ধু বান্ধৱ মোৰ শুভাকাংক্ষী মোৰ ফেমিলি মানুহ চবেই ভাল পাইছে কৈছে তুমি বহুদিন দিলা আৰু হ'ব আৰু দিয়া আৰু নালাগে কৰিবলৈ তোমাৰ নিজৰ কাম কৰা তাতে তোমাৰ বেছি তোমাৰ ৱৰ্ডটো বেছি পাবা এনেকৈ বুলিহে মোক চবেই কৈছে মই সেইকাৰণে আচৰিত হৈছোঁ নিজৰ কাম মানে আপুনি যে আকৌ সংস্কৃতিৰ ক্ষেত্ৰত আকৌ কামত লাগিম আমি সেইটোতো লাগিমেই মইতো এৰি দিয়া নাই মই মাজতে জ্ঞানদা কাকতি বাইদেউৰ ডকুমেণ্ট্ৰিখনো বনালোঁ এতিয়া মোৰ আৰু হাতত এটা ডকুমেণ্ট্ৰি ইন দ্য পাইপলাইন আছে আৰু কিবা কিবি কিতাপ চিতাপ লিখাৰো মোৰ পৰিকল্পনা আছে গতিকে কামটো মই কৰি যামেই কেতিয়াও মই সামাজিক কামৰ পৰা আঁতৰি নাথাকোঁ সদায় থাকিম কালি পদত্যাগ কৰাৰ পাছত আপোনালৈ অন্য দলৰ পৰা কিবা ফোন কল কিবা আহিছে নাই অহা তেনেকৈ একো অহা নাই যদি আহে আপুনি যোৱাৰ কিবা নাই মই এতিয়া একো ভবা নাই কাৰণ এতিয়া পৰিস্থিতিয়ে ইমান বেয়া হৈছে মই এইটোৱে ইয়াতে ক'ব খুজিছোঁ যে সকলোকেও মই কৈছোঁ যে এটা দল যেতিয়া গঠন কৰা হয় খুব ভাল উদ্দেশ্য লৈয়ে গঠন কৰা হয় কংগ্ৰেছেই হওক বিজেপিয়ে হওক এজিপিয়ে হওক CPIMয়ে হওক কিন্তু মানুহখিনি ভাল হ'ব লাগিব পিছলৈ মানুহবিলাক ভাল হ'লে সেই দলটোৰ ভাৱমূৰ্তিটো ভাল হয় ভাল মানুহ থাকিবলৈ কাৰণে সেই পৰিৱেশটো থাকিব লাগিব এই পৰিৱেশটো নাথাকিলে এতিয়া থকাত অসুবিধা হৈ যায় ভূপেন কুমাৰ বৰা যেতিয়া তেওঁ সভাপতিৰ দায়িত্বত আছিল তেতিয়া দলটোত বহুত খামখেয়ালিৰ সৃষ্টি হৈছিল আপুনি পঞ্চায়ত ইলেকশ্যনৰ কথাই কওক য'ত টকাৰ খেলি মেলি হৈছিল বুলি ইতিমধ্যে উত্থাপন হৈছে টিকট বিক্ৰী সেইখিনি ক্ষেত্ৰত আপুনি কি ক'ব কিন্তু আপুনি নিশ্চয় অসন্তুষ্ট আছিলে গতিকে এতিয়া নতুন এগৰাকী দায়িত্ব দিছে গৌৰৱ গগৈক যাৰ ওপৰত আস্থা আছে ৰাইজৰ আস্থা আছে আপুনি ভাবেনে যে গৌৰৱ গগৈয়ে ভূপেন কুমাৰ বৰাই নোৱাৰিব পৰা কামখিনি বা তেওঁ সেই দলটোক শৃংখলাবদ্ধভাৱে লৈ যাব পৰাকৈ আপুনি ভাবেনে গৌৰৱ গগৈ এটা কথা ইয়াত ক'ব লাগিব যদিও এই কথাবোৰ ওলাইছে ভূপেন কুমাৰ বৰা ডাঙৰীয়াই কিন্তু ইনকুৱাৰী কমিটিটো তেওঁ দিছে গঠন কৰি আৰু তেওঁ সেইটো একচেপ্টো কৰিছে আমি যিবোৰ লিখি দিছোঁ তেওঁক আমি দিছোঁতো প্ৰতিবেদনখন তেওঁ কিন্তু সেইটো একো কোৱা নাই কৈছে একশ্যন লওক আপোনালোকে যেনেকৈ ভাল পাবে একশ্যন লওক তেওঁ আমাক বাধা দিয়া নাই কিন্তু গতিকে সেইটো মই এপ্ৰিচিয়েট কৰিব লাগিব তেখেতক আৰু এতিয়া নতুন প্ৰেচিডেণ্ট যিজন আহিছে তেওঁ কেনেকৈ কাম কৰিব সেইকাৰণে মই কৈছোঁ এই প্ৰতিবেদনখন তেওঁ চোৱাটো খুবেই দৰকাৰ মই তেখেতলৈ ইমেইল কৰিছোঁ যোৱা ৰাতি এতিয়া তেখেতে ৰিপ্লাই এতিয়ালৈকে মোক দিয়া নাই গতিকে পাইছেনে নাই চাইছেনে নাই মই নাজানো কিন্তু তেওঁ যদি আগবাঢ়ি যাব খোজে আৰু তেওঁ যদি আগবাঢ়ি যাব খোজে তেতিয়াহ'লে ভালকৈ যদি কণ্ট্ৰল ৰাখিব খুজিছে অৰ্গেনাইজেশ্যনত তেতিয়া তেওঁ নিজৰ মতে চলিবলৈ লাগিব কাৰণ বহুত তোষামোদৰ ৰাজনীতি হয় সেই তোষামোদটো যাতে তেওঁ আঁতৰাব পাৰে সেইটো মই তেওঁক আহ্বান জনাম আৰু সদ্যহতে দেখা পোৱা যায় যে অসমৰ ৰাজনীতি হওক বা গোটেই দলবিলাকৰ ক্ষেত্ৰতে হওক মহিলাক অকণমান অগ্ৰাধিকাৰ দিয়াটো অকণমান খুব কম দিয়া দেখা যায় এতিয়া কালি যিখন নতুন কমিটিৰ লিষ্টখন যিখন ওলাল তাক কেৱল ৰজলীলা টিকিট দিয়া হৈছে সেই ক্ষেত্ৰত আপুনি কি হয় নেকি কথাটো সেইটো হয় সেইটো মই স্বীকাৰ কৰোঁ সকলো দলতে আছে আজি বিজেপি দলতো কিমান মহিলা নেত্ৰী আমি দেখা পাওঁ বা AGP দলতো দেখাই নাপাওঁ কাকোৱে এতিয়াতো 33% যেতিয়া হ'ব তেতিয়া তেওঁলোকে কি কৰিব তেতিয়াতো তেওঁলোকে হাবাথুৰি খাব ওৰ পৰা মহিলা বিচাৰিব লাগিব সেইটোৱে মই কৈছোঁ যে আমি যেতিয়া আমাৰ যেতিয়া অৰ্গেনাইজেশ্যনটো কিহৰ কাৰণে আছে অৰ্গেনাইজেশ্যন তৃণমূল পৰ্যায়ত ট্ৰেইনিংবোৰ হ'ব লাগে মহিলাসকলে 33%টো পঞ্চায়তত আছেই কিন্তু যেতিয়া আমি টিকেট দিব লাগে ইমান বিচাৰিব লগা হয় মহিলাসকলক যে ক'ত মহিলা ওলাই নাহে কিন্তু আমাৰ পাৰ্টিয়ে কি কৰি আছে মহিলা সংগঠন আছে সংগঠনে ট্ৰেইনিং দিব লাগে যে তেওঁলোকক আমি গ্ৰুম কৰিব লাগে নেক্সট পৰ্যায়টো কি অকল ৱৰ্কাৰ হৈ থাকিবলৈ নহয় তেওঁলোকক আমি ৰেপ্ৰেজেণ্টেটিভ হিচাপে গ্ৰুম কৰিব লাগিব সেইবোৰ মই গাফিলতি দেখোঁ সকলো পাৰ্টিতে মই দেখোঁ এনেকুৱা ধৰণৰ গাফিলতি আছে এতিয়া কালি যিখন লিষ্ট ওলালে তাত আপোনাৰ নামটো ক'ৰবাত আপুনি বিচাৰিছিলে নেকি থকাটো নাই মই বিচৰা নাই যদি দিলেহেঁতেন মই ল'লোহেঁতেন কিন্তু মই বিচৰা নাই
এতিয়া কথা ওলাই আছে যে আগন্তুক ২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ ফালৰ পৰা গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ'ব বুলি ইতিমধ্যে ৰিপুণ বৰাইও প্ৰেছ মিটত কৈছে গতিকে আপুনি ভাবেনে গৌৰৱ গগৈ তেনেকুৱা ধৰণৰ প্ৰাৰ্থী হোৱাটো বা আপোনাৰ মতামত কি হ'লে বেয়া নহয় হ'ব পাৰে আৰু কিন্তু হাইকমাণ্ডে ডিচাইড কৰিব কোন হ'ব কোন নহ'ব কিন্তু তেওঁ এতিয়া যি ধৰণে আগবাঢ়ি গৈছে নেশ্যনেল লেভেলতো স্বাভাৱিকতে তেওঁই হ'ব বুলি সকলোৱে ধৰি লৈছে আৰু এগৰাকী সাধাৰণ জনতা হিচাপে বা শিক্ষিত মহিলা হিচাপে আপুনি কংগ্ৰেছৰ নেত্ৰী বুলি নহয় দেই আপুনি এগৰাকী সংস্কৃতিবান বা শিক্ষিত মহিলা হিচাপে কংগ্ৰেছ দলটো বা কালি যিখন লিষ্ট ওলালে বা গৌৰৱ গগৈ এই গোটেইবোৰ সামৰি পেলাই আপুনি কি মতামত প্ৰকাশ কৰিব মই ভাবোঁ যে AICCয়ে অকণমান ভাবি চিন্তিয়ে লিষ্টখন বনাইছে কাষ্ট কমিউনিটি অলপ চাই পেলাই ৱৰ্কিং প্ৰেচিডেণ্ট কেইজন কাষ্ট কমিউনিটি চাইছে ভালকৈ আৰু কাণ্টি গাৰ্ডেনৰ আছে মাইনৰিটি আছে আৰু লিংগুইষ্টিক মাইনৰিটিও আছে প্ৰদীপ চৰকাৰ আৰু আছে ইফালে বাকীটো ইলেকশ্যনৰ কাৰণেহে কেইখন কৰিছে এতিয়া কথা হৈছে যে কি আপুনি ইতিমধ্যে আপোনাৰ নিজৰ মতামতখিনি ব্যক্ত কৰিছে কোন কেনেকুৱা আছিল কি হৈছিল গতিকে আপুনি ব্যক্তিগতভাৱে গৌৰৱ গগৈক আপুনি জানে গৌৰৱ গগৈ কেনেকুৱা এগৰাকী ব্যক্তি সেই ফালৰ পৰা আপোনাৰ মতামত কি গতিকে এই ক্ষেত্ৰত আপুনি ব্যক্তিগতভাৱে কেনেধৰণৰ আচলতে চাবলৈ গ'লে গৌৰৱ গগৈৰ লগত মই ইমান ঘনিষ্ঠ নহয় মই তেখেতৰ ফেমিলিৰ লগত ঘনিষ্ঠ আছিলোঁ তেখেতৰ দেউতাক আৰু মাক যাক মই আংকল আণ্টি বুলি মাতোঁ আমাৰ লগত ঘনিষ্ঠ আছিল কিন্তু তেখেতৰ লগত মই ইমান ঘনিষ্ঠ নাছিলোঁ কেতিয়াও কিন্তু তেখেতে যেতিয়াই মোক কিবা এটা বিচাৰে এতিয়া তেওঁৰ দেউতাকৰ যেতিয়া ঢুকাইছিলে তৰুণ গগৈ ডাঙৰে ঢুকাওঁতে যিটো ভিডিঅ' বনাই দিব লাগে হয়তো মই আৰু তেওঁৰ বায়েক চন্দ্ৰা কি নাম আছিলে তাই জুনমণি তাই আৰু মই বহি পেলাই বনাইছিলোঁ সেইখন তাৰপিছতে তাৰপিছতো তেনেকৈ ইমান মোৰ লগত কিন্তু আহা যাহো নাই কথা বতৰাও ইমান পতা নহয় তেওঁৰ লগত বাকী লিডাৰ্ছবিলাকৰ লগত যেনেকৈ আমি ফোনাফোনি কৰি থাকোঁ তেওঁৰ লগত মোৰ সেনেকুৱা সম্পৰ্ক নাই কিন্তু গতিকে ইমানখিনি সময় দিলে ধন্যবাদ জনাইছোঁ আপুনি আজি বহুত ব্যস্ত তাৰ মাজতে আকৌ পদত্যাগৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে বহুতকেইটা আপুনি মতামত নিজৰ ব্যক্ত কৰিলে গতিকে ধন্যবাদ জনাইছোঁ আৰু আগলৈ আপোনাৰ যি পৰিকল্পনা নহওক কিয় আপুনি যাতে সফল হয় আৰু এটা কথা শেষত সোধোঁ যদি আপুনি আকৌ ভৱিষ্যতলৈ কেনেবাকৈ আকৌ কংগ্ৰেছলৈ যদি আপোনাক যদি অফাৰ দিয়ে যে আপোনাক ভাল এটা পদক্ষেপ দিয়া হ'ব বা পদ এটা দিয়া হ'ব গতিকে আপুনি উভতি যাব নেকি মই এতিয়াও সদস্য পদৰ পৰা ৰিজিগনেশ্যন দিয়া নাই মই কংগ্ৰেছতে আছোঁ এতিয়াও চাই লওঁ মই কিবা যদি ৰেছপনচিবিলিটি দিয়ে নিদিয়ে মই লওঁ নে নলওঁ সেইটোৰ ওপৰতে মোৰ ডিপেণ্ড কৰিব আৰু মই অকণমান ব্ৰেক এটা ল'ব খুজিছোঁ এতিয়া ধন্যবাদ জনাইছোঁ বাইদেউ আৰু এয়া আছিলে আমাৰ ববিতা শৰ্মা বাইদেউ তেওঁ ইতিমধ্যে সাধাৰণ জনতাৰ মাজত যিসমূহ প্ৰশ্ন উত্থাপন হৈছিলে যে কিয় ৰিজাইন কৰিলে কিয় পদত্যাগ কৰিলে হঠাৎ কিয় পদত্যাগ কৰিলে গতিকে সেইসমূহ প্ৰশ্নৰ উত্তৰ আজি দিলে তেওঁ তাৰোপৰি ব্যক্তিগতভাৱে তেওঁ আচলতে কংগ্ৰেছ দলটো কেনেকুৱা হোৱাটো বিচাৰে সেই সম্পৰ্কেও অৱগত কৰিলে গতিকে অনাগত দিনসমূহত তেওঁৰ যাতে যাত্ৰা সফল হয় তাৰে কামনা কৰিছোঁ ধন্যবাদ